হেল্ল' এস্পিৰেণ্টছ, ৱেলকাম টু আৱাৰ ইউটিউব চেনেল। আজি ঘোষণা হ'ব বহু প্ৰত্যাশিত HSC এক্সামৰ ৰিজাল্ট। আৰু বহুতে সুধি আছিলে যে সময়টো কেতিয়া হ'ব ৰিজাল্ট দিয়াৰ ঘোষণা কৰাৰ। যিহেতু আজি 10 তাৰিখ আৰু আজিয়ে ঘোষণা হ'ব ৰিজাল্ট। আৰু সময়টো কি হ'ব আপোনালোকৰ ৰাতিপুৱা 10:30 যোৱাৰ লগে লগে আপোনালোকে ৰিজাল্ট চাব পাৰিব। আৰু ৰিজাল্ট চোৱাৰ কাৰণে যিহেতু এইবাৰ বহুসংখ্যক কেণ্ডিডেটে এক্সামত অৱতীৰ্ণ হৈছে, গতিকে ৱেবছাইটটো হেং হোৱাৰ চান্স বহুত বেছি থাকে। সেইকাৰণে ছেবাই আগৰ দৰে এইবাৰ মাল্টিপল ৱেবছাইট দিছে। এই ৱেবছাইটকেইটা আপোনালোকে এতিয়াই নোট ডাউন কৰি থওক, যাতে ৰিজাল্ট দিয়াৰ লগে লগে আপোনালোকে অতি সোনকালে চাব পাৰে। আপোনালোকে কেৱল এটা ৱেবছাইটৰ ওপৰতে ৰিলাই নকৰিব। প্ৰথম যিটো ৱেবছাইট দিয়া আছে sebaonline.org, এই ৱেবছাইটটোত গৈ আপোনালোকে ক্লিক কৰিব পাৰিব। কিন্তু এতিয়া চালেও দেখা যায় যে ৱেবছাইটটো অন হ'ব বিচৰা নাই, মানে বহু সংখ্যক মানুহে চেক কৰিছে। গতিকে সেইটো ৱেবছাইটত গ'লে ৰিজাল্ট সোনকালে চাব নোৱাৰিব। বা কিন্তু কেতিয়াবা যিখন অফিচিয়েল মাৰ্কশ্বিট থাকে, যিখন আপোনালোকৰ এডমিশ্যনৰ কাৰণে প্ৰয়োজন হয়, সেইখন কিন্তু সেই পাৰ্টিকুলাৰ ৱেবছাইটটো অৰ্থাৎ sebaonline.org তাৰ পৰাহে ডাউনলোড কৰিলেহে সেইখন একচেপ্ট হয়। গতিকে প্ৰথমতে যদি ৰিজাল্ট চাব বিচাৰে তেন্তে বাকী ৱেবছাইটকেইটাত আপোনালোকে চেক কৰিব। ডিজিলকাৰতো আপোনালোকে ৰিজাল্ট চাব পাৰিব। মষ্ট ৰিলায়েবল চ'ৰ্চ বা একেবাৰে সোনকালে চাব পৰা যদি আমি ৱেবছাইটটো কওঁ তেন্তে result.shiksha। তো সেই তাতে গৈ আপোনালোকে ৰিজাল্টটো চাব পাৰিব। বা বাকী যিখিনি ৱেবছাইট প্ৰায় 16টা ৱেবছাইট ইয়াতে দিয়া আছে, আপোনালোকে তাতো যাব পাৰিব। লগতে যদি মোবাইল এপত চাব বিচাৰে তেন্তে ASSEB অৰ্থাৎ আছাম ষ্টেট স্কুল এডুকেশ্যন ব'ৰ্ড ৰিজাল্টছ বুলি এটা এপ আছে। মই এপটো তোমালোকক ইয়াতে ডেছক্ৰিপশ্যনতে তাৰ লিংকটো দি দিম, তাৰ পৰা গৈ ডাউনলোড কৰি ল'লে সেই এপটোতো ৰিজাল্ট চাব পাৰিব। ঠিক আছে, টোটেল 16টা ৱেবছাইটছ আৰু এটা মোবাইল এপ দিয়া হৈছে ৰিজাল্ট চাবৰ কাৰণে। ৰিজাল্টৰ সময়টো হৈছে আপোনালোকৰ ৰাতিপুৱা 10:30 ৰিজাল্ট